কবিতাৰ শিৰোনাম এজাক বৰষুণৰ আঘাত। এজাক বৰষুণৰ আঘাত বন্দী মই আৰু মোৰ সমগ্ৰ সত্তা আজি তোমাৰ ভালপোৱা অলপ বিচাৰি। কিনকিনীয়া বৰষুণ জাক যে নহয় এয়া, যিজাক বৰষুণত তিতি মই প্ৰেমৰ মনজুৰোৱা গীত গাম। নহয় এইজাক টোপ টোপ বৰষুণ, যেতিয়া গৰম চাহ একাপত চুমুক দি তোমাক মই মোৰ প্ৰেমৰ কবিতাবোৰ আওৰাই শুনাম। এৰা এজাক যেন দুবাল পিতা ধাৰাসাৰ ধুমুহাৰে উপচি পৰা বৰষুণৰ আজি বিৰাট প্ৰয়োজন মোৰ। আনে দেখা নোপোৱা চকু পানীবোৰ উটুৱাই লৈ যাবলৈ, আনে খবৰ নৰখা বেদনাবোৰ পখালি মন শান্ত কৰিবলৈ। হৃদয়ৰ অকলশৰীয়া নিস্তব্ধ কোঠালীৰ গোপনে গোপনে বন্দী হৈ ৰোৱা স্মৃতিবোৰ, সেই যে ক'বও নোৱাৰা ব'বও নোৱাৰা বিৰহৰ অগাধ বেদনাবোৰ, এৰা তাকেই ধুই লৈ যাবলৈ এজাক বৰষুণৰ যেন বিৰাট প্ৰয়োজন হৈছে মোৰ। এজাক বৰষুণৰ আঘাত যে বন্দী মই আৰু মোৰ সমগ্ৰ সত্তা আজি তোমাৰ ভালপোৱা অলপ বিচাৰি। কবিতাটিৰ ৰচক দীপিকা দাস, কবিতাটিৰ আবৃত্তিকাৰ অৰূপ কুমাৰ পাঠক। ধন্যবাদ।